বৰ্তমান সময়ত আমাৰ পৃথিৱীৰ প্ৰায় সৰু ডাঙৰ সকলোবোৰ কামতে ইণ্টাৰনেটৰ প্ৰায় বেছিকৈ প্ৰয়োজন হয়। লাগিলে সি মহাকাশলৈ এখন যান পঠিওৱা হওক বা এটা সৰু বস্তু অনলাইনত অৰ্ডাৰ দিয়া হওক, সকলোবোৰতে নেটৰ দৰকাৰ। আৰু আজিকালি দেখা পায় যে বিবাহ আদিও ইণ্টাৰনেটৰ মাধ্যমেৰে হয়। ফেচবুক, টুইটাৰ, হোৱাটছআপ আদি ইত্যাদি সকলোবোৰ বাৰ্তা লাভ কৰা আজিকালি ইণ্টাৰনেটৰ মাধ্যমতে হয়। আৰু তাৰ ফলত প্ৰকৃতিক কোনেও প্ৰায় কমকৈ গুৰুত্ব দিয়া হৈছে, যাৰ ফলত আমাৰ মানুহবোৰৰ যি মানসিক চিন্তাধাৰা বা ছাবকনচিয়াছ মাইণ্ড এইবোৰ সলনি হৈ গৈছে, যাৰ ফলত মানুহে প্ৰকৃতিক সময় দিব পৰা নাই। বা আমি যিবোৰ আজি কাৰ্য কৰি আছোঁ সকলোবোৰ নেটৰ দ্বাৰা কৰি আছোঁ, প্ৰকৃতিৰ দ্বাৰা কৰা নাই। আজি আমি খানা খাইছোঁ ইণ্টাৰনেটৰ দ্বাৰা, আজি আমি খোজ কাঢ়িছোঁ ইণ্টাৰনেটৰ দ্বাৰা, আৰু সকলো ক্ষেত্ৰতেই ইণ্টাৰনেটেই বৰ্তমান প্ৰযোজ্য হৈ আছে। খানা আৰু খোজ কঢ়া বুলি কৈছোঁ কাৰণ আমি আজিকালি ইউটিউবৰ মাধ্যমত আমি য়োগা কৰি পেলাই খোজ কেনেকৈ কাঢ়ে বা ব্যায়াম কেনেকৈ কৰে সকলোবোৰ আমি শিকোঁ। আমি খানা খাবৰ কাৰণেও আনকি ৰেচিপিবিলাক আমি ইউটিউবত চাবলগীয়া হয়, নাইবা আমি অৰ্ডাৰ কৰোঁ ইণ্টাৰনেটৰ মাধ্যমেৰে। গতিকে আমি প্ৰকৃতিক যি সোৱাদ, সেই সোৱাদ আমি প্ৰায় নাপাওঁগৈ বুলিয়ে ক'ব পাৰি। যাৰ ফলত আমাৰ বৰ্তমান সময়ৰ ল'ৰা ছোৱালী কমজুৰি দেখা যায়, যিয়ে খানা খাব মন নকৰে, বাহিৰা বস্তু খাব মন কৰে, সেইবাবে কেৱল ইণ্টাৰনেটৰ ফলত ইয়াৰ কিছু ভাল গুণো দেখা যায় আৰু কিছু বেয়া গুণো দেখা যায়। ইয়াৰ ওপৰতে মোৰ এই ভিডিঅ'টো বনাম বুলি মই ভাবিছোঁ। কেনেকৈ হোৱা হ'ব আপোনালোকে মোক অৱগত কৰিব। যদিহে মই ভালকৈ ৰেচপন্স পাওঁ এই ভিডিঅ'টো, তেনেহ'লে মই ইয়াৰ ওপৰত এটি ভিডিঅ' বনাম বুলি ভাবিছোঁ।